মিষ্টাৰ বৰঠাকুৰ ভালে আছে? ময়ো ভালে আছোঁ দিয়ক। হেৰি, আপোনাৰ লগত দৰকাৰী কথা দুটামান পাতিবলগীয়া আছিল। আছেনে সময়? আধা মিনিট আছে ন? থেংক ইউ। হেৰি, আপুনিতো এজন ঈশ্বৰ বিশ্বাসী, প্ৰকৃতিপ্ৰেমী, ব্ৰাহ্মণ, এজন সমাজ সচেতন ব্যক্তি। সমাজৰ প্ৰতি আপোনাৰ যথেষ্ট অৰিহণা আছে, আমি জানো। সিদিনা আপোনাৰ পিতৃ দেৱতাৰ শ্ৰাদ্ধ আছিল নহয় জানো? এই যে আপুনি গণেশ ঘাটলৈ গৈছিল, গৈ পেলাই আপুনি একদম পুৰা সেৱা প্ৰাৰ্থনা কৰি আছে। মই মানে পিছফালৰ পৰা চাই আছিলোঁ আপোনাক। কিন্তু কথাটো কি জানে, দুৰ্ভাগ্যবশতঃ আপোনাৰ সেই সেৱা প্ৰাৰ্থনা আপোনাৰ পিতৃ দেৱতাই, আপোনাৰ ঈশ্বৰে নুশুনে। আপুনি বিফল হৈছে, কাৰণ আপুনি আপোনাৰ পিতৃ দেৱতাৰ শ্ৰাদ্ধৰ দিনাখনেই এটা মহা পাপ কাম কৰিলে। আপুনি শ্ৰাদ্ধৰ অৱশিষ্ট সকলো বস্তু, যেনে ফুল, নিৰ্মালি, ধূপৰ পেকেটকে আদি কৰি গোটেই বস্তুখিনি নি সেই নদীখনত পেলাই দিলে, এটা প্লাষ্টিকৰ পেকেটত ভৰাই। আৰু আপুনি ভাবিছে আপোনাৰ পিতৃ দেৱতাই আপোনাক আশীৰ্বাদ দিব, আপোনাৰ ঈশ্বৰ সন্তুষ্ট হ'ব। মই কিয় এনেকুৱা কাম কৰিম? আপুনিতো এজন সমাজ সচেতন ব্যক্তি। আপুনি সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ডাঙৰ ডাঙৰ লেকচাৰ মাৰে, আমি প্ৰকৃতিৰ কাৰণে, আমি দেশৰ কাৰণে, আমি পৃথিৱীৰ কাৰণে আমি ভাল কাম কৰিব লাগিব। ক'ত কিন্তু ফেইল মাৰি। কিয়? এই নদীখন জানো আমাৰ ঈশ্বৰৰে এটা ৰূপ নহয় জানো? তাক লেতেৰা কৰাৰ অধিকাৰ আপুনি ক'ত? আপুনি পাপ কৰিছে, প্ৰায়শ্চিত্ত কৰিব লাগিব। আপুনি প্ৰায়শ্চিত্ত কৰিব লাগিব, নহ'লে আপুনি আমাৰ নৱচামক কি শিক্ষা দিব? আপুনি মই কোনো আমাৰ সমাজখন বিপথে যাব। চব প্ৰায়শ্চিত্ত কৰিব লাগিব। চব আপোনাৰ নাকটো কাটি পেলাওঁ। প্ৰায়শ্চিত্ত কৰিব লাগিব। কেনে পাইছে এতিয়া? সমাজখন নষ্ট হৈছে নহয় আপোনালোকৰ নিচিনা মানুহৰ কাৰণে। আপোনাৰ আধা মিনিট শেষ হৈছে।